মহেন্দ্ৰ তই ইয়াত দেখোন ক'ৰ পৰা? নন্দেশ্বৰ দেখোন, কি খবৰ? তই ইয়াতে নেকি? মই ইয়াতে। তোৰ কথা কচোন, ক'ৰ পৰা আহিলি, কি কৰ, ক'ত থাক? মই ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিছোঁ। এতিয়া মই ইয়াৰ জুডিচিয়েল মেজিষ্ট্ৰেট। বৰ ভাল কথা, বৰ ভাল কথা। পিছে তই? মই প্ৰাইভেট কোম্পানী এটাত সোমাই আছোঁ। মই বহুত দিন সেইটো চাকৰিকে কৰি আছোঁ। মানে? অফিচ পিয়ন, তাকো বুজি নাপাওঁনে? পিছে তোৰ কথা সেইদিনা কোনোবাই কৈছিলে, তোৰ কেৰেক্টাৰটো পিছে আগতকৈ বহুত বেয়া হ'ল। কিয় এনে হ'ল? তাহানি মহেন্দ্ৰ হৈ থকা নাই তই? মই মিছা কোৱা নাই মহেন্দ্ৰ, তই হ'লে হাকিম মানুহ, এতেকে কেৰেক্টাৰটোত গুৰুত্ব দিবি, নহ'লে তোক কোনে পাত্তা দিব? মানুহৰ আগতনো তই এইবোৰ কি কথা কৈছ? মোৰ কেৰেক্টাৰৰ বিষয়ে তই কি জানো? নাজানিলেও দেখিছোঁ, কিবা অসুখ চসুখ আছে নেকি তোৰ? আগতে কি তুৰন্ত কেৰেক্টাৰ আছিল তোৰ, এতিয়া শুকাই খিনাই দেখোন অৱস্থা নাই। ঘৈণীয়ে তোৰ কেৰেক্টাৰ চকু নিদিয়ে নেকি? ভাল ডাক্তৰক দেখাবিচোন। তাৰ মানে তই মোৰ স্বাস্থ্যৰ কথা কৈছ? আৰুনো কি? সেইটো কেৰেক্টাৰ নহয়, হেল্থ হয়, হেল্থ।